সুনীল গগৈৰ পাছত এইবাৰ বিপদত সুনীলৰ পত্নী পুত্ৰ যিকোনো মুহূৰ্তত দুষ্কৃতিকাৰীৰ টাৰ্গেট হ'ব পাৰে পুষ্পা গগৈ সৌৰভ গগৈ হাৰাশাস্তি নহয় নিৰাপত্তা দিবলৈহে সুনীলৰ পৰিয়ালক মতা হৈছে থানালৈ সুনীল গগৈৰ পিছতে এইবাৰ বিপদত তেওঁৰ পত্নী পুত্ৰ যিকোনো মুহূৰ্ততে দুষ্কৃতিকাৰীৰ টাৰ্গেট হ'ব পাৰে তেওঁৰ পত্নী পুত্ৰ পুষ্পা গগৈ আৰু সৌৰভ গগৈ হাৰাশাস্তি নহয় নিৰাপত্তা দিবলৈহে সুনীলৰ পৰিয়ালক মতা হৈছে থানালৈ ঢকুৱাখানা ৰহস্য ভেদ কৰাৰ ব্যৰ্থ হৈছে আৰক্ষী প্ৰতিদিনে জেৰা কৰিছে তেওঁৰ পত্নী আৰু পুত্ৰক পুৱাই থানালৈ মাতে আৰু সন্ধিয়া ঘৰলৈ যাবলৈ দিয়ে ইপিনে সুনীলৰ পুখুৰী হিচি শুকুৱাই পেলাইছে এছডিএফে এইবোৰ দেখি তেওঁৰ গাঁৱৰ ৰাজহুৱাসকলৰ আলোচনাত ক'লে এইটো হাৰাশাস্তি নহয় ইয়াৰ সুৰক্ষাৰ উদ্দেশ্যেহে জেৰা কৰা হৈছে সুনীলৰ পত্নী আৰু পুত্ৰক আৰু পহৰা দিয়া হৈছে ঘৰৰ চৌহদত মঙলবাৰে ঢকুৱাখানাৰ আৰক্ষী জেৰা চলোৱা হ'ল সুনীলৰ পত্নী পুত্ৰক কোনোবাই হেনো ক্ষতি কৰিব পাৰে সুনীলৰ পত্নী পুত্ৰক সেইকাৰণে তেওঁলোকক জেৰা চলোৱা হৈছে আৰু পহৰা দিয়া হৈছে গাঁৱৰ মানুহে ৰাজহুৱাভাৱে মিটিং কৰিছিল তেওঁলোকক শাৰীৰিক মানসিকভাৱে বহুত ক্ষতিগ্ৰস্ত কৰিছে কিন্তু থানাৰ আৰক্ষীকে কৈছে তেওঁলোকক আমি প্ৰটেকশ্যনে দিছো বুলি হেতু কাৰণে তেওঁলোকক জেৰা কৰিছে বুলি কৈছে তেওঁলোকক সেফ গাৰ্ড দিছো তেওঁলোকৰ দুষ্কৃতি কাৰ্যই তেওঁলোকক যেহেতু নেকি টাৰ্গেট হ'ব পাৰে মাৰি পেলাব পাৰে হেতু কাৰণে তেওঁলোকক সেফ গাৰ্ড দিছে বুলি ক'লে এইবোৰৰ মাজতে আহিছে জয়ন্ত গোস্বামী আৰু সুনীল গগৈৰ কথোপকথনৰ ভিডিঅ' কল ৰেকৰ্ডিং য'ত তেওঁলোকৰ ভিডিঅ' ৰেকৰ্ডৰ ধনৰ ঠিকাদাৰৰ সকলো কথা ৰেকৰ্ড হৈছে দুয়োৰে মাজত চান্দাৰ পইচা খুজিছিল জয়ন্ত গোস্বামীয়ে মোৰ হাতত একেবাৰে পইচা নাই বুলি কৈছিল সুনীল গগৈয়ে আৰু বৰ্তমান ভাইৰেল হৈ গৈছে কল ৰেকৰ্ডিং য'ত সতীৰ্থৰ সৈতে কথা পাতিছে সুনীল গগৈয়ে